My name is Atikur Rahman, YouTube channel Atikur Assam. এই খবৰ আশা কৰোঁ সকলোৰে ভাল। তো আজি আনবক্সিং কৰিম এইটো, ইয়াৰ ভিতৰত কি আছে সকলো দেখুৱাম। তো মোৰ লগত আছে আমাৰ নিতুল আৰু সাহিল। হাই ফ্ৰেন্ডছ, মোৰ নাম আশিক আলী। তিনৈ এইটো আনবক্সিং কৰিম। আনবক্সিং কোনে কৰিবি? মই এই খুলিব, গোটাখিনি দেখি আছোঁ ইয়াৰ ভিতৰত কি আছে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইজ অনলাইনৰ পাই বোলে বস্তু অৰ্ডাৰ কৰিলে ডিমা চিমা পায়। তো আমি বেছি দাম নহয়, এইটো তাৰমানে দোকানত কিনবা গেলে 1500 টাকা লাগে। তো ফ্লিপকাৰ্টতো চাইছিলোঁ 1200 টাকা দেখাবে। তো মিছ'ৰ পৰাই লৈছোঁ, মই মিছ'ৰ পৰাই 590 টকাত লৈছোঁ। ভিডিঅ'ৰ থাম্বনেইলত চাগে চাইছেয়ে বস্তুটো কি হ'লেও আমি একবাৰ খুলি দেখাই দিওঁ, চাওক সকলোৱে একেলগে। তো দেখাই আছোঁ, আহক আমাৰ আশিক ভাই আনবক্সিং কৰিব। তো আনবক্সিং ষ্টাৰ্ট। ৰাইট মোবাইল এই ফ্ৰেন্ডছ চাই থাকক। খুল তুই এইফালৰ পৰা খুল, এইফালৰ পৰা খুল, খুলিব লাগিব। চিৰি নেটবি গেৰাণ্টি আছে 1 বছৰৰ। হয় নেকি? গেৰাণ্টি আছে। এইটা খুল চবে কয় ডিমা পায়, চাওঁ দিছোঁ আমি ডিমা পাওঁ নেকি। ৰাতিপুৱাই পুৱাই ডিমা পালেও কথা নাই নেকি? ডিমা পালি বহুত ধুনীয়াকৈ পেকিং কৰিছে। বা এইটো দৈলে দিলা এখন কাগজ। তো ভিতৰত কি আছে চাওঁ, আৰু ভিতৰত কি আছে? ভিতৰত এই ভাই বহুত আছে বস্তু দিছে। এটা মাছ দিছে। অ' মাই গড, ইমান ধুনীয়া পেকিং। তো চাব পাৰিছে গাইজ, ধুনীয়া পেকিং। তো আৰু কি আছে চাওঁ। বাপৰে বাপ, অ' মাই গড। গাইজ চাব পাৰিছে এইটো মাইক। তো এইটো মানে আইফোনত লগাই দিব পাৰি। আইফোনত লগাই দিলে এইটো আৱাজটো যাব। তো দেখি আছোঁ গাইজ, আৰু কি আছে? 3 বিধ বস্তু ভাই। এটা গাইজ চাব পাৰিছে, তো মোবাইলত লগাই দিব লাগে। আৰু এতে আছে আৰু কেবুল। অ' মাই গড, এডাল কেবুল। টাইপ চি চব টাইপ চি। এইটো টাইপ চি না? মোবাইলত হ'ব না নাই? এতিয়া আমি এই বস্তুটো আমি ডাইৰেক্ট কৈ আছোঁ, মোবাইলত তাৰমানে চাউণ্ডটো আহি আছে। তো এতিয়া আমি মোবাইলত কানেকশ্যন কৰিম। এইটো খুলি দিব পাৰি একো নাই, এইটো মাইক। এইটো এনেকৈ লাগে দিব পাৰি। তো ইয়াতে থৈ কেনে কথা ক'ব পাৰি। এতিয়া আমি কানেকশ্যন কৰি মোবাইলত দেখি আছোঁ। তো এতিয়া ব্লুটুথ নাই, অ' টি জি কানেক্ট কৰিব লাগিব। তো চাব পাৰিছে গাইজ, এইফালে এইটো চুইচ বুলি ভাবি, এইটো চুইচ নহয়, এইটো চুইচ। তো এইটোতো আছে, এইটো চুইচ নহয়, ডাইৰেক্ট চুইচ নাই, ডাইৰেক্ট কানেকশ্যন। তো এইটো কি? এইটো মাইক মেচিন। এটা মাইক আছে, এইটো আইফোনৰ কাৰণে। তো এতিয়া আমি এইটো ছাইডত ৰাখি দিওঁ, এইটো আমাৰ বৰ্তমান কাম নাই। কেবুলডালৰ আমাৰ কাম নাই। এতিয়া আমাৰ কাম এই দুটাৰ। তো দেখাই আছোঁ কানেকশ্যন কৰি, চাই থাকক ভিডিঅ'টো। মোবাইলটো ষ্টাৰ্ট কৰ। আৰু দোস্ত এখন কাৰ্ড দিছে, ৱাৰেণ্টি কাৰ্ড। তো গাইজ এইখন কাৰ্ড দিছে, ৱাৰেণ্টি নহয়। ফ্লিপকাৰ্ট, এমেজন, মিছ' এনেধৰণে কেপচাৰ কৰিলে বস্তুটো মানে আহি যাব। তো গাইজ এইফালে মস্ত লাম্বা এখন কাগজ দিছে। তো ইয়াতে দেখিব পাৰিছে এইটো কেনেকৈ চলাব লাগে, গোটেইখিনি লেখা আছে ইয়াতে। তো হিন্দী, ইংলিছ, উৰ্দু, মাৰাঠী গোটাই লেখা আছে। এতিয়া কেনেকৈ চলাব লাগে, কোনটো ভাষাত আপুনি পঢ়ি ভাল পায়, তো সেইটো ভাষাতে পঢ়ি কেনে চলাব পাৰিব। আমাৰ অসমীয়াটো নাই, এতিয়া মই হিন্দীত পঢ়িব লাগিব। তো এইগিলা চোৱা টাইম নাই, কানেকশ্যন কৰি আমি জানি ৰাখিব লাগিব। তো কথাটো আপোনালোকে এইটোৱেদি মই ৰেকৰ্ডিং কৰি দেখুৱাম। ভইচটো কেনেকুৱা আহে কমেণ্ট কৰি জনাব। তো আমাৰ আনবক্সিং হৈ গ'ল। তো এতিয়া আৰু এটা কথা গাইজ, মানে যদি আপোনালোকৰ এই আইফোন নাই, কম্পিউটাৰত যদি ইউজ কৰিম বুলি ভাবে, তো এইটো চাইড কম্পিউটাৰত লগাই দিলে হ'ল। আৰু এইটো ইয়াতে লগাই দিলে এনে। তো গাইজ এইফালে এইটো দিয়া আছে চাৰ্জাৰ পিন। তো এতিয়া মই মাইকটো কানেকশ্যন কৰিছোঁ, অলপ দূৰত গেলি যাই চাওঁ। তো চাওক ইমান দূৰত গেলি আহিছোঁ। তো গাইজ কথাটো শুনা পাইছে না?